স্বাগতম জনাইছোঁ আৰু পুৱাই জনাব বিচাৰিছোঁ এটা দুখবৰ সংঘটিত হৈছে দেৰগাঁৱৰ বালিজনত সংঘটিত হৈছে ভয়ংকৰ অঘটন সংঘটিত হৈছে আৰু এই ভয়ংকৰ এই দুৰ্ঘটনাৰ ফলস্বৰূপে ইতিমধ্যে প্ৰায় 10গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ এটা খবৰ আহিছে আৰু পুৱতি নিশা অৰ্থাৎ ৰাতিপুৱা 5 বজাতে ঘন কুঁৱলী আৱৰি থকা অৱস্থাতে সংঘটিত হৈছে এটা মুখামুখি সংঘৰ্ষ এখন বাছ আৰু এখন ট্ৰাকৰ মাজত এই মুখামুখি সংঘৰ্ষ হৈছে আৰু মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে প্ৰায় 10গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে অত্যন্ত দুখবৰ জানুৱাৰী মাহৰ আজি তৃতীয়টো দিন আৰু এই মানুহ আপোনালোকে ভাবিছে মই আকৌ এবছৰ পিছত কিয় আহিছো মই আহিছো আপোনালোকক এটা গল্প শুনাবলৈ এটা মা দেউতাৰ দুখৰ গল্প এজন মা দেউতাৰ একমাত্ৰ সন্তান তাৰ প্ৰাণৰ ল'ৰা মা দেউতা বহুত সপোন সাজিছিলে ভাবিছিলে পঢ়া শুনা কৰি ডাঙৰ মানুহ বনাব IAS IPS ডাক্তাৰ ইঞ্জিনিয়াৰ বনাব আৰু তেতিয়াই এই মা দেউতাৰ সপোন ধ্বংস হৈ যায় যেতিয়া এই মূৰ্খই হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত বাইক কিনিবলৈ কাজিয়া কৰে নাই বহুত বুজালে তেওঁ নাই নুবুজিলে কাজিয়া কৰি বাইক কিনিলে তাৰপিছত বন্ধুসকলৰ লগত ওলাই গ'ল বাইক নহয় জেট প্লেন তাৰপিছত আপুনি গমে পায় কি
পথ এই পথ হৈছে মানুহৰ ইয়াৰ মাধ্যম যিয়ে মানুহক এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ লৈ যায় ৰাতিপুৱা উঠি এজন মানুহৰ বহু সপোন থাকে বহু লক্ষ্য থাকে আৰু মানুহৰ উত্থান পতনৰ দৰে আমাৰ কৰ্তব্যলৈ লৈ যোৱাই এই পথ কিন্তু এই কৰ্তব্য তেতিয়াই শেষ হৈ যায় যেতিয়া মানুহ এটা পথ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তাৰপিছত কি হয় এই মদ খাই ক্ৰুজ নামলা কিনে বিনা হেলমেট পিন্ধি বাইক চলাৰ কোনো দুৰ্ঘটনা হয় তেতিয়া কাৰোবাৰ মৃত্যু হয় কোনোবা অক্ষম হৈ পৰে গতিকে আহক আপোনালোকে চবে আজি প্ৰতিশ্ৰুতি লওঁ কি যিমান ট্ৰেফিক ৰুলছ আছে চবকেইটা মানি চলিম আৰু বেলেগকো মানি চলাবলৈ শিকাম कितना गुरु चलो प्रस्थान करते हैं